কোমগুৰিৰ পৰা আমন্ত্ৰণ কৰি অনা গাৰো কৃষ্টি দলৰ সমুখ শিল্পীলৈ ধন্যবাদ জ্ঞাপন কৰি এইবাৰ মঞ্চলৈ আমি আগবঢ়াই দিছোঁ আমাৰ গুৱাহাটীৰ পৰা আমন্ত্ৰিত শিল্পী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মৃগু কাশ্যপ। ভৃগু কাশ্যপ আপোনালোকৰ সন্মুখলৈ আমি আগবঢ়াই দিছোঁ। তাৰ পিছতেই আমি আগবাঢ়িম আমাৰ মুকলি সভালৈ। ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি আমাৰ আজিৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। Check, check. Hello, hello, check. Hello. মই দৰদুখন। নমস্কাৰ সকলোলৈ। আজি এটা বিশেষ দিন আপোনালোক সকলোৰ কাৰণে বিটিচি বাসীৰ কাৰণে। আৰু এই বিশেষ দিনটোত দুটি গীত গাবলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে বিপি প্ৰধান হাগ্ৰামা মহিলা ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ। লগতে ইয়াত উপস্থিত সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তালৈ জনাইছোঁ আজিৰ এই বিশেষ দিনটোৰ হিয়া ভৰা উলগ আৰু আন্তৰিক শুভকামনা। অনাগত দিনটোত আপোনালোক এনেকৈ থাকক, সকলো ৰাইজ মিলা প্ৰীতিৰে থাকক। শান্তিৰ বিটিচি যি আছিল সেই শান্তিৰ বিটিচি আপোনালোকে বৰ্তাই ৰাখক তাকে কামনা কৰি যোৱাটো বৰ্ষত হাগ্ৰামা মহিলাৰ ছাৰৰ বাবে দুটি গীত গাবলৈ সুবিধা পাইছিলোঁ আৰু সেই দুটি গীত
আমি কিছু আশা কিছু প্ৰত্যাশা আগত ৰাখি গীতখিনি কৰিছিলোঁ আৰু সেই গীতটি আজি গাবলৈ প্ৰয়াস কৰিম যোৱাটো বছৰত গাইছিলোঁ আকৌ এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ আৰু এইবাৰ গাইছিলোঁ আমাৰ আপোন হাগ্ৰামা শীৰ্ষক দুটি গীত সেই দুটি গীত আজি গাম আশা কৰোঁ আপোনালোকে মৰম দিব ধন্যবাদ 1 মিনিট সময় লৈছোঁ আমাৰ লাঞ্চ পেকেট বিতৰণ বন্ধ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু ৰাইজসকল আপোনালোকে সকলোৱে আহি আমাৰ মঞ্চৰ বাওঁফালে খালী হৈ থকা আসনসমূহ গ্ৰহণ কৰেহি যেন আকৌ কৈছোঁ লাঞ্চ পেকেট বিতৰণ কৰা বন্ধ কৰক আৰু আমাৰ কাৰ্যসূচীসমূহ সুচাৰুৰূপে আগবঢ়াই নিয়াত আমাক সহায় কৰক এতিয়া এয়া জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপক তেখেতৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ মোৰ বিশ্বাস আপোনালোকে গীতটি শুনিছে গীতিক বহুতখিনি মৰম দিছিল আপোনালোকে সকলোৰে মুখে মুখে এই গীতটি এনেকুৱা আছিল আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ কোনে কোনে শুনিছে গীতটি হাতখন ওপৰলৈ দিয়ক এবাৰ আৰু হাগ্ৰামা মহিলাৰী চৰকাৰৰ কাৰণে জোৰকে এটা হাত চাপৰি হ'ব লাগে সকলোৱে মিলি পেলাই জোৰকে ধন্যবাদ গীতটি গাইছোঁ আপোনালোকে যদি পাৰে ফূৰ্তি কৰিব থেংক ইউ বিশেষ দিন আপোনালোকৰ এইটো Louder. অলপ লাউড হ'ব মনিটৰ হাতখন আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ যদিহে আজি উন্নয়ন সপোন আমাৰ হ'ল পূৰণ নাঙলৰ ছবি ফুটিবলৈ সাজু হ'ল আকৌ জনগণ নাচি বাগি আজি গাবলৈ যায় মন আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ সবাই মোৰ লগত ক'ব BPF জিন্দাবাদ ধুনীয়া স্কুল কলেজ চিকিৎসালয় ওচৰতেই হ'ল দেহা বেপাৰ আৰু উদ্যোগ আজি বাঢ়ি গ'ল নিজৰ বুলি ক'বলৈ আমাৰ বিমান বন্দৰ হ'ল কেঁচা কেঁচা গাঁৱৰ আলি কত পকী হ'ল BPF হ'ল আমাৰ আপোন উন্নতি প্ৰগতিৰ দাপোন BPF হ'ল আমাৰ আপোন নীতিৰ প্ৰগতিৰ দাপোন কাকোৱে কোনো আজি এটি কথাইচোন আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ BPF জিন্দাবাদ ধুনীয়া ঘৰৰ নৰা ঘৰলৈ আহি শান্তি বুকুত লৈ আশাৰ পোহৰ আমাৰ চকুত জিলিকাবলৈ
চৰকাৰ আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ যদিহে আজি উন্নয়ন সপোন আমাৰ হ'ল পূৰণ নাঙলৰ ছবিত ফুটিবলৈ সাজু হ'ল আকৌ জনগণ নাচি বাগি আজি গাবলৈ যায় মন আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ ধন্যবাদ এই বছৰ যিটো গীত গাইছিলোঁ হাগ্ৰামা মহিলাৰী চৰকাৰৰ কাৰণে সেই গীতটিত আপোনালোকে যদি অকণমান সহযোগিতা কৰে সময় বেছি নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি পাইছে গতিকে বৰ বিশেষ সময় নলওঁ খালি আপোনালোকৰ মুখৰ পৰা আমাৰ মৰমৰ ছাৰৰ নামটো এবাৰ যদি শুনিবলৈ পাওঁ মোৰ মনটো বিৰাট ভাল লাগিব মই গাম আমাৰ আপোন হাগ্ৰামা আমাৰ সপোন হাগ্ৰামা মুখে মুখে শুনো আজি হাগ্ৰামা ৰাইজৰ মৰমৰ হাগ্ৰামা এই গীতটি এইবছৰ কৰিছিলোঁ এইবছৰ নিৰ্বাচনৰ সন্মুখত আৰু গীতটি যথেষ্ট ৰাইজে শুনিছে ফূৰ্তি কৰা দেখিবলৈ পাইছোঁ আজি শুনকচোন কেনেকুৱা পায় আপোনালোকে অলপ ফূৰ্তি কৰিলে ভাল লাগিব হাত চাপৰিখিনি পাম নেকি আপোনালোকৰ তালে তালে অলপ লাউড লাগে শুনা 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 সবে আমাৰ বচন আকৌ আহি পালে বিটিচি নিৰ্বাচন শুনা 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 সবে আমাৰ বচন আকৌ আহি পালে বিটিচি নিৰ্বাচন দেখিলো আমি বুঝিলো আমি নকৰো ভুলে বেলি আমাৰ আপোন হাগ্ৰামা আমাৰ সপোন হাগ্ৰামা মুখে মুখে শুনো আমি হাগ্ৰামা আকৌ এবাৰ হাগ্ৰামা আমাৰ আপোন হাগ্ৰামা আমাৰ সপোন হাগ্ৰামা মুখে মুখে শুনো আমি হাগ্ৰামা ৰাইজৰ মন হাগ্ৰামা অলপ হাত চাপৰি ছাৰৰ কাৰণে মোৰ কাৰণে নালাগে ধুনীয়া এই লাইনটো শুনিব বৰ ভালকে লিখিছো পাঁচটা বছৰ এনে গ'ল ট্ৰেক্টৰে ঠগিলে বেয়াকৈ লাগি যদি উন্নতি মাটি বাৰী চাকৰি নাঙলৰ মুঠিতে আকৌ ধৰোগৈ জোনাটা পলি মাৰি পুৰণিকে ৰং কৰি দেখুৱালে মিছা প্ৰতিশ্ৰুতি দুখীয়াৰে পাহৰি বনিয়াক আদৰি মুহাৰিলে কৃষ্টি সংস্কৃতি ইতিহাসেও কয় নাঙলতে হয় এটা জাতিৰ পৰিচয় আমাৰ আপোন হাগ্ৰামা আমাৰ সপোন হাগ্ৰামা মুখে মুখে শুনো আমি হাগ্ৰামা আকৌ এবাৰ হাগ্ৰামা আমাৰ আপোন হাগ্ৰামা আমাৰ সপোন হাগ্ৰামা মুখে মুখে শুনো আমি হাগ্ৰামা ৰাইজৰ মৰমৰ হাগ্ৰামা হাত চাপৰি
সন্ধিয়া হ'লে নাচিবলৈ গ'লো হওক আপোনালোকক দাদাগিৰি দুৰ্নীতি উপৰাই সম্প্ৰীতি লুটি-পুটি খালে পথাৰখন ৰাস্তা দলং বিদ্যালয় আৰু চিকিৎসালয় BPF-এ কৰা উন্নয়ন মৰুভূমিত শান্তি আৰু মিলা প্ৰীতি BPF-এ দিছিলে ইতিহাসে কয় হাগ্ৰামাৰে চৰকাৰ আকৌ আমাৰ দৰকাৰ একে মুখে কয় আজি ডেকা বুঢ়াই ওদালগুৰি বাক্সা চিৰাং কোকৰাঝাৰ চৌদিশে মাথো এটাই নাম আমাৰ আপোন হাগ্ৰামা আমাৰ সপোন হাগ্ৰামা মুখে মুখে শুনো আমি হাগ্ৰামা আকৌ এবাৰ হাগ্ৰামা আমার আপন হাগ্রামা আমার সপোন হাগ্রামা মুখে মুখে শুনো আজি হাগ্রামা ৰাইজৰ মৰমৰ হাগ্ৰামা BPF long live ধন্যবাদ জয় টু BPF দল আৰু পুনৰবাৰ ধন্যবাদ জনাইছোঁ আপোনালোকে বিচৰা ধৰণে সকলোখিনি হৈ যাওক তাকে কামনা কৰিছোঁ থেংক ইউ ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপলৈ এতিয়া আমি আগবঢ়াইছোঁ ঝুমুৰ নৃত্য আহক আমি সকলোৱে উপভোগ কৰোঁ ঝুমুৰ নৃত্য আৰু পৰিৱেশন কৰিব আদিবাসী মিলিজুলি ডেন্স গ্ৰুপ আছুৰ লাইনৰ শিল্পীসকলে এইখিনিতে এতিয়া অনুৰোধ জনাইছোঁ আমাৰ বাওঁফালে মঞ্চৰ বাওঁফালে খালী হৈ আছে বহুতো আসন সেয়েহে যিসকল ৰাইজ এতিয়াও বহাহি নাই তেওঁলোক আটাইলৈ আমি অনুৰোধ জনাইছোঁ অতি সোনকালে আপোনালোকে আসনসমূহ গ্ৰহণ কৰি আমাক কাৰ্যসূচীসমূহ ৰূপায়ণ কৰাত সহযোগ কৰক ইতিমধ্যে আমাৰ মাজত আহি পাইছেহি আমাৰ আজিৰ মুকলি সভাৰ মুখ্য অতিথি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় তেখেত কিছু সময় পিছতেই আমাৰ মঞ্চত পদাৰ্পণ কৰিব সেয়েহে ৰাইজক পুনৰ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আপোনালোক ইফালে সিফালে ঘূৰি নাথাকি তথা ইঠাইত সিঠাইত থিয় হৈ নাথাকি আমাৰ মঞ্চৰ বাওঁফালে খালী হৈ থকা আসনসমূহ গ্ৰহণ কৰক ধন্যবাদ
রাজা খবর ফিরে আইনে জয় যোগী উৎসলা রাজা আনে চক্ৰী ডেন্স গ্ৰুপলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমি আগবঢ়াই দিছোঁ বাগানশালী ভোজপুৰী ডান্স গ্ৰুপক। এওঁলোকে এটি ভোজপুৰী নৃত্য পৰিৱেশন কৰিব। या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः আৰু আজি আমি গ্ৰীণ ফিল্ডত
এই ঐতিহাসিক দিনটো বিভিন্ন দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছোঁ। ইতিমধ্যে ৰাতিপুৱাৰ ভাগৰ কাৰ্যসূচীসমূহ ৰূপায়ণ হৈ গ'ল। সাংস্কৃতিক অনুষ্ঠানো ইতিমধ্যে কিছু সংখ্যক হৈ গ'ল। এতিয়া আমি আগবাঢ়িছোঁ আমাৰ মুখ্য কাৰ্যসূচী মুকলি সভালৈ। আমি আমাৰ মঞ্চলৈ আহিবলৈ আমি অনুৰোধ জনাম আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক। ইতিমধ্যে তেখেত আহি আমাৰ সেউজ ঘৰত আশ্ৰয় লৈ আছেহি। কিছু সময়ৰ বাবে অপেক্ষা কৰিছে। আমাৰ সাংস্কৃতিক অনুষ্ঠানো কিছু আগবাঢ়িল। এতিয়া তেখেতক আমি আমাৰ মঞ্চলৈ আমি আদৰিবলৈ ওলাইছোঁ। আমাৰ আজিৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়, আপোনাক আমি আমাৰ মঞ্চলৈ উষ্ম আদৰণি জনাইছোঁ। लासै लासै जों जौगागोन, बिलाद लाथानि गेजेराव बुहुम बिखानि मिनिस्लुनाय लाबोगोन, सुस्रांनो थाखाय सिमांथिं दावगालांगोन अहंखौ गार आदरणीय शर्मा আমি गोसोजों जों सान बादि मेथाइ रोजाबगोन। दानिया जोङो दिनै खुंफुंजागासिनो थानाय गा 24थि बड'लेण्ड साननि गुबै हाबाफारि फारसे थांगासिनो दङ आरो जोंनि गेजेराव नुजाफैबाय आसामनि मानगोनां गिबि मन्त्रि डक्टर हिमন্ত বিশ্ব शर्मा। আমি আদৰণি জনাইছোঁ তেখেতক। তাৰ লগে লগে আদৰিছোঁ ৰাজ্যৰ কেবিনেট মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱা মহোদয়ক। আদৰিছোঁ BTCৰ চুক্তি স্বাক্ষৰকাৰী তথা BTCৰ প্ৰধান মাননীয় হাগ্ৰামা মহিলাৰী মহোদয়ক। আদৰণি জনাইছোঁ আমি সমূহ কাৰ্যবাহী সদস্য, আদৰণি জনাইছোঁ পাৰিষদসকলক, আদৰণি জনাইছোঁ বিধায়কদ্বয় লৰেঞ্চ ইছলাৰী মহোদয় আৰু জিৰণ বসুমতাৰী। তাৰ লগে লগে আমি আদৰণি জনাইছোঁ আমাৰ BTC সচিবালয়ৰ বিষয়া কৰ্মচাৰী, জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বাবুলাল আহুজা। আমি সকলোকে আমাৰ মঞ্চলৈ আদৰণি জনাইছোঁ। তাৰ লগে লগে আদৰণি জনাইছোঁ আমাৰ সুধী ৰাইজক। जोंनि बे हाबाफारियाव नुजाफैनो हानाय साफ्रोमबो आलासि आरो रायजो राजा नोंथांमोनखौ खेबसेबाव बरायबाय। जों दानिया जोंनि रायजोआरि सं मेथाइखौ रोजाबसिगोन, बेनिखायनो बयखौबो गसंनानै बे रोजाबनायाव बाहागो लानो थाखाय खावलायनाय जाबाय। সকলোকে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আমাৰ মাজত মুখ্য অতিথি হিচাপে উপস্থিত থকা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক। তেখেতক এখনি আৰণাই, ফুলৰ থোপা, এৰী কোট আৰু বাগুৰুম্বা স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হ'ব। BTCৰ চিট তেখেত
दानिया जोङो जोंनि गेजेराव नुजाथिफैनो हानाय बिटिसिनि मानगोनां गाहाय खुंगिरि मुस्रि हाग्रामा महिलारि सारखौबो बरायनो आखायाव लादों। बिथांखौ बरायनो थाखाय खावलायनाय जाबाय। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এবাৰ আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আমাৰ মঞ্চত উপস্থিত থকা जोबोद जोबोद साबायखर थाबाय। बेखिनियावनो जोंनि जौसाङाव नुजाथिफैनो हानाय साफ्रोमबो आलासि बिथांमोनखौ गांफा गांफा आर'नाइजों बरायनो थाखाय खावलायनाय जाबाय। जोंनि गेजेराव गोबां आलासिफोरा नुजाफैनो हादों। बर' थुनलाइ आफादनिफ्राय लानानै बड'लेण्ड मुलुगसोलोंसालि, क'क्राझार मुलुगसोलोंसालि आरो गुबुन गुबुन फसंथान, गुबुन गुबुन गौथुमफोरनि दैदेनगिरि बिथांमोनाबो जोंनि गेजेराव नुजाथिफैनो हादों। बिथांमोन बयखौबो बरायनो थाखाय खावलायनाय जाबाय। आरो दानिया जोङो दोंसे हानजा मेथाइ रोजाबगोन, बरायनाय हानजा मेथाइ, आरो बेखौ दैदेनगोन जयफुल बसुमतारी बिथाङा। बिथांमोनखौ थागथियारि जानो थाखाय खावलायनाय जाबाय। Check. Hello. 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 Check.
दिनै लोब लोब मानसिफोरा नैबे बाहागो बे हाग्रामा बाहागोआव बेयो साबायखर बाव साबायखर बावहरदों সমবেত সংগীত পৰিৱেশন কৰা সমূহ শিল্পীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ কাৰ্যসূচী মৰ্মে আগবাঢ়িছোঁ আদৰণি ভাষণ অনুষ্ঠানলৈ আৰু আদৰণি ভাষণ আগবঢ়াবলৈ মই অনুৰোধ জনাইছোঁ BTCৰ সচিব প্ৰধান মাননীয় মুকেশ চন্দ্ৰ সাহু মহোদয়ক। আজিৰ
মাননীয় সভাপতি মহোদয়, বিভিন্ন দল সংগঠনৰ মাননীয় নেতৃবৃন্দ, বিশিষ্ট আমন্ত্রিত অতিথিসকল, সম্মানীয় জ্যেষ্ঠ নাগৰিকসকল, বাগুৰুম্বা দহৰ আমাৰ শ্ৰদ্ধাৰ অংশগ্ৰহণকাৰীসকল, সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল আৰু শ্ৰদ্ধেয় সমবেত ৰাইজ, 2026 চনৰ 24 সংখ্যক বড়োলেণ্ড দিৱসৰ এই গৌৰৱময় আৰু ঐতিহাসিক অনুষ্ঠানত আপোনালোক আটাইকৈ অতি উষ্ম আৰু হিয়াভৰা আদৰণি জনাইছোঁ। আজি স্মৃতি, প্ৰতিফলন আৰু নৱীকৃত প্ৰতিশ্ৰুতিৰ দিন। বড়োলেণ্ডৰ জনসাধাৰণৰ আকাংক্ষা, সংগ্ৰাম আৰু কৃতিত্ব সন্মান জনোৱাৰ লগতে শান্তিপূৰ্ণ, সৰ্বাংগীন আৰু প্ৰগতিশীল সমাজ গঢ়ি তোলাৰ সকলৰ সামূহিক সংকল্প পুনৰ দৃঢ় কৰাৰ দিন। বড়োলেণ্ড দিৱস ভৱিষ্যত প্ৰজন্মৰ বাবে পৰিচয়, ঐক্য আৰু আশাৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে। যাৰ দূৰদৰ্শী নেতৃত্ব আৰু অটল চেষ্টাই অসমক শান্তি, উন্নয়ন আৰু সম্প্ৰীতিৰ দিশত পৰিচালিত কৰিছে, সেইগৰাকী আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ উপস্থিতিয়ে আমাক অতিকৈ আনন্দিত কৰিছে। এই অনুষ্ঠানত আপোনাৰ উপস্থিতিয়ে বড়োলেণ্ডৰ জনসাধাৰণক বিশেষভাৱে অনুপ্ৰাণিত কৰিছে আৰু আজিৰ এই উদযাপন অপৰিসীম তাৎপৰ্য প্ৰদান কৰিছে। লগতে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আমাক সদায় মাৰ্গদৰ্শন কৰাৰ লগতে BTC অঞ্চলৰ আৰ্থ সামাজিক উন্নয়নৰ দিশত তেখেতৰ অবিৰত সহযোগিতা আৰু সমৰ্থনৰ বাবে আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যাৰ নেতৃত্ব আৰু অভিজ্ঞতাই বড়োলেণ্ড গভীৰ শ্ৰদ্ধাৰে স্বীকাৰ কৰি
जोंनि गेजेराव नुजाथिफैनो हानाय बड' कसारि अट'नमास काउन्सिलनि चेयारमेन बिथां अनिल बसुमतारी बिथांखौ सिगाङाव फैनो थाखाय खावलायनाय जाबाय। लोगोसे बिथांजों लोगोसे दंफायो मानगोनां मावफुं सोद्रोमा प्रदीप स्वर्गियारी। बिथांमोन सानैनि आखायाव दिनै बड'लेण्ड भवनखौ गथायनानै होनाय जागोन। बयबो खेबसे आखाइ खबनानै होदो। दिनैनिफ्राय बड'लेण्ड भवना जाबाय BKWSA नि गाहाय मावख'। दानिया जोङो जौसाङाव हांख्रायहरनो नागिरदों हृदय ब्रह्म बिथांनि दैदेननायाव मोनसे मोसाखावरि हान्जा बिथांमोनखौ गावसिनि मोसानायखौ दिन्थिफुंनो थाखाय खावलायनाय जाबाय। हृदय ब्रह्मनि मोसाखावरि हान्जा बिथांमोनखौ मोसाफैनो थाखाय खावलायनाय जाबाय।
টিটি